নীলম পেৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সৰু বস্তু আপোনালোকৰ আগত দেখাও বুলি আৰু মানে মোৰ ভাল লাগে এইবিলাক কৰি টাবত কিছুমান ফুল ৰুই বা ইমান ধুনীয়াকৈ হৈছে আৰু এডাল চাওক বাৰ্থডে পাৰ্টিখন ক'ত আছে পিছত গৈ আছোঁ চাই থাকক ভিডিঅ'টো এতিয়া সত্ৰ পালোঁ এতিয়া বশিষ্ঠ দেৱশৰ্মাৰ ঘৰ পাম এতিয়া এয়া জয়পুৰৰ পৰা আনিছে বহুত ধুনীয়া লাগিছে এয়া দাদা আৰু বৰ ফটো বিয়াৰ ফটো এয়া মোৰ মাহীৰ ছোৱালী নেহা সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই যোগস্মিতাছ ব্লগৰ আন এটি ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰ খবৰো বহুতেই ভাল আজি ভাবিছোঁ মই ঘৰৰ কিছুমান সৰু সৰু বস্তু আপোনালোকৰ আগত দেখাওঁ বুলি আৰু মানে মোৰ ভাল লাগে এইবিলাক কৰি টাবত কিছুমান ফুল ৰুই বা কিছুমান মানে গছৰ সৰু সৰু পুলি ৰুই পেলাই মানে আৰু দেখাটো বহুত ধুনীয়া দেখি সেইকাৰণে মই ভাবিছোঁ আপোনালোকক দেখাওঁ আপোনালোকে বা কেনেকুৱা পায় চাই থাকক ভিডিঅ'টো তেনেহ'লে দেখাওঁ মই প্ৰথমতে ভিতৰৰ পৰা কৰিছোঁ ভিতৰৰখিনি প্ৰথমতে দেখাই লওঁ তাৰপিছত মই বাহিৰৰখিনি দেখাম চাই থাকক প্ৰথমতে মই দেখাইছোঁ মানি প্লেণ্ট মোৰ মানি প্লেণ্ট বহুত ভাল লাগে সেইকাৰণে মই ভিতৰত মানে কি ৰুই থৈছোঁ এটা টাবৰ ভিতৰত ভালকৈ হোৱা নাই হৈ আছে আৰু তাৰপিছত মই মানি প্লেণ্টে অলপমান কাটি পেলাই কাৰ্পেটত ৰুই থৈছোঁ বাতি এটাতো ধুনীয়াকৈ ইয়াত মানে কি শামুক থৈছোঁ শিল আছে ধুনীয়া কালাৰিং বাতি তেনেকৈ সজাই থৈছোঁ দেখাত ধুনীয়া লাগিবৰ কাৰণে আৰু এইডালো ময়েই ৰুইছোঁ নামটো মই ইয়াৰ পাহৰিছোঁ ভালকৈ মনত নাই মোৰ এইডাল মই ভিতৰত থৈছোঁ সজাই পেলাই এইডাল কোণত মানে কোণত থৈছোঁ এইডাল মানি প্লেণ্ট মানে এইডাল নতুনকৈ ৰুইছোঁ হৈ আছেহে এইডাল আৰু এইডাল চাওক ঘৰৰ বাৰান্দাত থৈছোঁ মানে গেটৰ ওচৰত এইডাল লতা গছ বুলিয়ে কয় ইমান ধুনীয়াকৈ ডাঙৰ হৈছে এইডাল চাওক তাৰপিছত এইডাল চাওক ইমান ধুনীয়া আৰু ইয়াত কিবা দেউতাই ৰুই থৈছে হৈ আছে লাহে লাহে আৰু এইবোৰ চাওক চাইডে চাইডে ৰুই দিয়া হৈছে এইবোৰ আৰু এইডাল চাওক ইমান ধুনীয়াকৈ হৈছে আৰু এইডাল চাওক ইমান ধুনীয়া আৰু এইডাল একডাল আগৰ ডালৰ নিচিনা এইডাল একেই অলপ দীঘল হৈছে এইডাল বহুত ধুনীয়া কিন্তু দেখাত সজাই থ'লে বহুত ধুনীয়া লাগে আৰু এইখিনিত টেকেলি এটাত ৰুই থোৱা আছে মানে ডাঙৰ হোৱা নাই বেছি এইখিনি টেমা এটাত ৰুই দিয়া হৈছে ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন কিমান ধুনীয়া চাওক বাৰাণ্ডাৰ চাইডে চাইডে ৰুই দিয়া হৈছে ইমান ধুনীয়াকৈ ফুলি আছে আৰু এইখিনি ইয়াত ৰুই দিয়া হৈছে থাৰ্মকলৰ আছিল মানে তাত মাটি দি পেলাই এইখিনি ৰুই দিয়া হৈছে আৰু ইয়াত ফুলি আছে ইমান ধুনীয়াকৈ এইখিনি টাবত ৰোৱা নাই মানে মাটিতে ৰুই দিয়া আছে এইখিনিও ইমান ধুনীয়াকৈ ফুলি আছে আৰু এইডালো মানে কি বাৰাণ্ডাৰ ওচৰতে আছে খুঁটাটোৰ ওচৰত মানে ধুনীয়াকৈ ইয়াত থৈ দিয়া হৈছে ইমান ধুনীয়াকৈ দীঘল হৈছে চাওকচোন ইমান ধুনীয়া দেখাইছে এইডালো চাম তেনেকৈ বাওঁফালে এইডাল ৰুই দিয়া আছে আৰু সেইডাল সোঁফালে ৰুই দিয়া আছে আৰু এইটো চাওক এইটো প্লাষ্টিকৰ হয় এইটো মানে কি মই টাবত ৰুই থোৱা এনেকৈ গছ বহুত ভাল লাগে কাৰণে এইটো মই প্লাষ্টিকৰে আনি থৈ দিছোঁ আৰু ধুনীয়াকৈ ইয়াত টি টেবুলত মানে সজাই থওঁ এইডালো চাওক এইডালো প্লাষ্টিকৰে হয় মোৰ ভাল লাগে কাৰণে এইবিলাক কিনি কিনি আনি সজাই থৈ দিওঁ বহুত ধুনীয়া লাগে এনেকৈ টাবত থকা যেন লাগে অৰিজিনেল নিচিনা আৰু এটা বস্তু দেখাওঁ এইটো দেখিছেনে এইটো বাঁহেৰে বনোৱা দেউতাই ঘৰতে নিজে সেইকাৰণে সজাই থৈ দিছোঁ ড্ৰয়িং ৰুমত ধুনীয়াকৈ ফুলেৰে চাওকচোন ইমান ধুনীয়া লাগিছে এইটো দেখুৱালোঁ অলপ চলপ যিখিনি আছিলে আৰু টাব আনি থোৱা আছে কিন্তু গছপুলি আনিব বাকী আছে সেইখিনিও মই দেখাম পিছত আজি এঠাইলৈ যাম বাৰ্থডে পাৰ্টি এখন আছে আৰু তাত আমি কোন কোন যাম আপোনালোকক দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিম এয়া মই ওলাই আছোঁ ৰ'ব ওলোৱা হোৱা নাই আৰু আমি যাম আজি গৌৰৱ আৰু বৰষা আমি গোটেইবিলাকে একেলগে যাম এখন গাড়ীতে আৰু দেখুৱাম বাৰ্থডে পাৰ্টিখন ক'ত আছে পিছত গৈ আছোঁ চাই থাকক ভিডিঅ'টো
আহি পালে সিহঁতে আমি গাড়ীত উঠিলোঁ কিন্তু আন্ধাৰ হৈ আছে বহুত ভালকৈ দেখুৱাব পৰা নাই তাৰ কাৰণে বেয়া নাপাব আমি গৈ আছোঁ বৰপেটা বজাৰত আছোঁ বৰ্তমান বহুত ভিৰ হৈ আছে এতিয়া আমি সুন্দৰী দিয়া সত্ৰ পালোঁ এতিয়া বশিষ্ঠ দেৱশৰ্মাৰ ঘৰ পাম এতিয়া এয়া অলপ দেখাইছোঁ পাৰ হৈ আহিলোঁ আমি এতিয়া টাপা পালোঁ এয়া গৌৰৱে গাড়ীখন লক কৰি আছে আৰু এতিয়া আহিব আমাৰ লগত একেলগে আমি গৈ আছোঁ গাড়ীৰ পৰা নামিলোঁ এয়া আহি পালোঁ আমি আৰু যে আপোনালোকক কৈ আছিলোঁ বাৰ্থডে পাৰ্টিখনৰ কথা আৰু এই বাৰ্থডে পাৰ্টিখন আছিল ভৱানীপুৰতে আৰু দেখুৱাওঁ আমাৰ জেঠীমাৰ ঘৰত এয়া দাদাৰ দোকান জেঠীমাৰ ল'ৰা আৰু এতিয়া আমি ভিতৰলৈ সোমাই আছোঁ এয়া সোমালোঁ আৰু দেখাই আছোঁ আপোনালোকক পাৰ্টিখন কেনেকুৱা হয় চাই থাকক ভিডিঅ'টো তাকেতো আহি পালোঁ এয়া বহি আছে গৌৰৱ আৰু আমাৰ এখেত আৰু মই ডেক'ৰেশ্যনখিনি দেখাওঁ অলপ ধুনীয়াকৈ বৰষা ইয়াত বহি আছে আৰু এয়া বৌ মুনু তাইৰে বাৰ্থডে আজি মুনু হাই কৈ দিয়া কোৱা এয়া গৌৰৱক গাই বিৰাট ধুনীয়া লাগিছে একেবাৰে আৰু এয়া জেঠীমাৰ ঘৰৰ ভিতৰত আৰু এই আইটোৰে বাৰ্থডে আজি আৰু এতিয়া দেখাম জেঠীমাহঁতে কথা পাতি আছে কথাত ব্যস্ত এইটো ডাঙৰ জেঠীমা জেঠীমা ইফালে চাচোন অলপ দে দেউতাকে উঠছে দে ধুনীয়াকৈ আৰু এয়া জেঠীমাহঁতৰ ঘৰত আহিছোঁ আৰু জেঠীমাৰ কাপোৰযোৰ চাওক ইমান ধুনীয়া আৰু মেখেলাখন চাওঁ ইমান ধুনীয়া এইখন মই ফুল তুলি দিছিলোঁ জেঠীমাক বহুত বছৰ আগতে চাওকচোন কেনেকুৱা লাগিছে আৰু আইটো দৌৰি আছে আইটো হাই কৈ দিয়া এয়া আইটো সৰু থাকোঁতে ফটো তাইৰ এইবিলাক ইমান ধুনীয়াকৈ সজাই থৈছে আৰু এয়া চকেছত সজাই থৈছে পুৰণা বা কিবা কিবি আছে আৰু দেখাত বহুত ধুনীয়া দেখাইছে আৰু এয়া ডাঙৰ দাদা সৰু থাকোঁতে এয়া জেঠা আৰু এয়া নন দাদা সৰু দাদা আৰু এইটো হ'ল আমাৰ মামাহঁতৰ আইতা এতিয়া নাই ঢুকাইছে আৰু এইটো নয়ন দাদাহঁতৰ আইতা ভাগিনী হয় এইফালে চোৱা ন এইফালে চোৱা এইফালে চোৱা
হাই দিয়া হাই হাই বুলি দিয়া ইমান ধুনীয়াকৈ দিছে বৰ খাই পিন্ধিছে ধুনীয়া লাগিছে আপোনালোকে দেখো আছোঁ ডাঙৰ বৌ ৰুমত আৰু আপোনালোকক দেখাওঁ বৌ ৰুমটো কেনেকুৱা এতিয়া সোমাম এয়া বৌ এবাৰ এই মুখে চাওকচোন খাই দিয়ক এয়া ডাঙৰ বৌ আৰু এতিয়া ভিতৰত সোমাম এয়া ড্ৰয়িং ৰুম বৌহঁতৰ ফুল সজাই থৈছে ইমান ধুনীয়া লাগিছে ফুলখিনি এয়া টাবটো চাওক ইমান ধুনীয়াকৈ সজাই থৈছে বৌ বস্তুবিলাক চোন দেখাওঁ দিল্লীত উঠা বৌ আৰু দাদা আৰু এইবাৰ পাইছে ন ইমান ধুনীয়া এইবিলাক ইমান ধুনীয়াকৈ সজাই থৈছে কাঠৰ বস্তুবিলাক চাওকচোন আৰু এইবিলাক হ'ল কাঠৰ বস্তু আৰু জাপি হয় কাঠৰ ধুনীয়া লাগিছে ঠিকে আছে বহুত ধুনীয়াকৈ সজাইছে একদম এখন ডাইনিং আৰু এইখন ডাইনিঙত পাৰাখন ইমান ধুনীয়া লাগিছে ক'ৰ পৰা আনিছে বৌ জয়পুৰৰ পৰা আনিছে বহুত ধুনীয়া লাগিছে শ্বৰ্ট খিৰিকী আছে আৰু এইফালে আছে বাথৰুম ভিতৰতে ইমান ডিজাইনবিলাক বহুত ধুনীয়া চব একেবাৰে দাদাৰ চইচ এইবিলাক হ'ব দাদাৰ চইচ বৌৰুম প্ৰথম এতিয়া ইমান ধুনীয়াকৈ সজাই থৈছে বৌ ৰুমটো একদম ধুনীয়া লাগিছে আন্ধাৰ বেছি হোৱা নাই অলপমান দিয়ক এটা বৌ আৰু দাদাৰ ৰুম দেখিছে দুৱাৰমুখত এইবিলাক দৰ্জাত লগাই থোৱা আছে এইবোৰ চব জয়পুৰৰ পৰাই লৈ অহা এইবোৰ জয়পুৰৰ পৰা অনা হৈছে ইমান ধুনীয়া হাতী এয়া দাদা আৰু বৌৰ ফটো বিয়াৰ ফটো দুয়ো ইমান ধুনীয়াকৈ হাঁহি আছে ভাল লাগে ফটোখন দেখিলে একদম ওচৰৰ পৰা দেখাইছোঁ দিয়ক আৰু বৌয়ে মোৰ কাৰণে কিবা গিফ্ট আনিছে ক'ৰ পৰা আনিছে বৌ জয়পুৰৰ পৰা আনিছে চাওকচোন গিফ্টটো কি হয় ৱাও ইমান ধুনীয়া থেংক ইউ ছ' মাছ দে বৌ ইমান ধুনীয়া লাগিছে চাওকচোন ৰ'ব মই ভালকৈ দেখাই আছোঁ এইবিলাক ইয়াতে নাপায় মানে ভালকৈ বহুত ধুনীয়া লাগিছে ইয়াৰিংছ নাই বনাম আৰু এয়া খাৰু হয় নেকি কাচৰ হৈছেগৈ ন বৌ উলিয়াই আছে ছাৰপ্ৰাইজ গিফ্ট হয় দেই মই গমেই নাপাওঁ কি কৈছে গমেই নাপাওঁ বৌ এইবিলাক আনা বুলি বহুত ভাল লাগিছে দেখি পেলাই কি ধুনীয়া খাৰুখিনি চাওকচোন ইমান ধুনীয়া লাগিছে আৰু পিন্ধিলেতো আৰু ধুনীয়া লাগিব বহুত ধুনীয়া আৰু ক'ব নালাগে মই কেইপাতমান পিন্ধি চালোঁ ইমান ধুনীয়া লাগিছে ইয়েৰিংছযোৰ মই পিন্ধি দেখাই আছোঁ চাওক মই পিন্ধিছোঁ ইয়েৰিংছযোৰ ইমান ধুনীয়া লাগিছে আৰু কেতিয়াবা শ্বুট কৰিম পিন্ধি পেলাই আপোনালোকে দেখা পাব এনেও ওচৰৰ পৰা দেখাইছোঁ একদম
আৰু এইযোৰ চাওক এইযোৰো পিন্ধি চাইছোঁ ইয়েৰিংছ ইমান ধুনীয়া লাগিছে আৰু কুৰ্তাটোৰ লগত মেটচ কৰিছে বহুত ধুনীয়াকৈ থেংক ইউ বৌ এইটো বৌ ব'লক আমি এতিয়া তললৈ যাওঁ এতিয়া আমি যাবলৈ ওলাইছোঁ তলত এয়া চাওক এয়া আইটো তোমাৰ নামটো কোৱা দীপলিনা তালুকদাৰ আৰু তোমাৰ নাম মোৰ নাম শ্ৰী কৌতিক দাস কিমান শ্ৰেণীত পঢ়া কোৱা ক্লাছ মই ক্লাছ 3 আৰু তোমাৰ নাম মোৰ নাম শ্ৰী পৰিস্মিতা বৈশ্য আৰু ইয়াৰ নাম জিউ জিউ নীলম পেৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা শ্বেয়াৰ কৰি দিবা বৌ চাওঁ কি গিফ্ট দিছে বিৰাট ধুনীয়া লাগছে ফ্ৰকটো চাওঁ বা কি ধুনীয়া লাগছে ফ্ৰকটো কাই দিছে এইটো খুৰীমা কোন খুৰীমা জিন্তু দিয়া হ'লে আমি আৰু এয়া মোৰ মাহীৰ ছোৱালী নেহা তাইৰ বৰপেটা ৰোডত ঘৰ আৰু তাই মাহীৰ লগত আহিছে মূৰত তাইক লগ পালোঁ আৰু লগ পাই বহুত ভাল লাগিল এয়া লগ পালোঁ আম্বে চাবো আৰু হিমা বাইদেউ হয় হিমা চাওঁ বহুত দিনৰ মূৰত লগ পালোঁ সিহঁতক কেনে লাগছে লগ পাই নকওঁ লগ পাই কেনে লাগছে নকওঁ নেকি ভালে লাগছে মোৰো ভাল লাগছে জিও দাদাৰ ল'ৰা চাওঁ ইমান মৰম লাগে তা হামু দিয়া বাপা হামু দিয়া হেল্ল' হাই বাই বাই ইমান ধুনীয়াকৈ শুইছে সি ইমান সাধা পনীৰ এয়া মাংস আৰু এয়া মিঠাই আৰু এয়া পোলাও আৰু এয়া পুৰি এতিয়া আৰু যাম আৰু জোতা পিন্ধি আছে হাজবেণ্ডে পিন্ধাই হোৱা নাই ইমান দেৰি লাগে মানে এতিয়া আমি ওলালোঁ আছে ৰ